আজি মই এই বৰবৰী বাথৌ পূজাত আহিছোঁ দে আজি বহু বছৰ আগৰ পৰা অবিভক্ত নলবাৰী এই অবিভক্ত নলবাৰীত দুৰ্গা পূজা শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ যি পূজা হয় এই পূজাৰ লগতে এই বৰবৰীত বাথৌ ধৰ্মৰ ৰীতি নীতিৰে ইয়াত মানে বাথৌ ধৰ্মৰ ৰীতি নীতিৰে ইয়াত মানে দুৰ্গা পূজা পালন কৰা হয় আৰু সেই দুৰ্গা পূজাত বা সেই বাথৌ পূজাত মই ইয়াত আজি ইয়াত আহিছোঁ আৰু আজি যি সপ্তমী পূজা এই সপ্তমী পূজা নিশ্চয় অন্যান্য পূজা মণ্ডপত চলি আছে আৰু ইয়াৰ লগত সংগতি ৰাখি বাথৌৰ যি নীতি নিয়মৰ দ্বাৰাই ইয়াত পূজা অৰ্চনা ইয়াত চলি আছে তো বহুত মানুহ ইয়াত অংশগ্ৰহণ কৰে মানে এইটো পৰম্পৰা এই বৃহত্তৰ অঞ্চল আমাৰ অবিভক্ত নলবাৰীত বৰবৰী আৰু বাগানপাৰা এই দুয়োটা অঞ্চলত আজি মানে বহু বছৰ আগৰ পৰা ইয়াত মানে দুৰ্গা পূজাৰ লগত বাথৌ পূজাৰ যি নিয়ম নীতিৰে এই পূজা অৰ্চনা কৰি আহিছে আৰু ইয়াত মংগলৰ কাৰণে মানুহখিনিয়ে বাথৌ ধৰ্মৰ যি ৰীতি নীতি এই ৰীতি নীতিৰ জৰিয়তে মা দুৰ্গা দেৱীক কি কৰিছে সেৱা জনাইছে আৰু নিশ্চয় আশীৰ্বাদ লৈছে আৰু যেনেকৈ প্ৰভু ৰামচন্দ্ৰয়ে এই যি নৱৰাত্ৰি 9 দিনীয়া যি দুৰ্গা পূজা এই দুৰ্গা পূজা যি মানে অপশক্তিক নাশ কৰাৰ কাৰণে মা দুৰ্গা দেৱীৰ পৰা যেনেকৈ শক্তি সঞ্চয় কৰাৰ কাৰণে মা দুৰ্গা দেৱীক মানে পূজা অৰ্চনা কৰিছিলে আৰু শেষত প্ৰভু ৰামচন্দ্ৰয়ে ইয়াত সফলতা অৰ্জন কৰিছিলে আৰু আমি দেখিছোঁ আৰু আমি এইটোৱে মানে সেৱা জনাইছোঁ মা দুৰ্গা দেৱীৰ চৰণত যে এই যেনেকৈ এই সময়ত অপশক্তিক নাশ কৰি ইয়াত শান্তি প্ৰতিষ্ঠা আৰু মংগল স্থাপন কৰিছিলে ঠিক তেনেকৈ বৰ্তমান সময়তো বৰ্তমান যুগতো তেনেকুৱা এটা শান্তি আৰু অমংগলবিলাক নাশ কৰি ইয়াত মংগল এটা স্থাপন কৰে মই শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ আৰু বৰবৰী সুন্দৰভাৱে সজাই বৰাই ইয়াত ৰাখিছে আৰু এইটো অকল এই বছৰ নহয় প্ৰত্যেকটা বছৰত বৰবৰীয়ে মানে সুন্দৰভাৱে ইয়াত যি ডেকৰেশ্যন বুলি কোৱা হয় এইটো কৰে আৰু ইয়াত বৰবৰী বাথৌ পূজা কমিটিৰ এটা সুকীয়া বৈশিষ্ট্য আছে ইয়াত মানে কিছুমান যদি অলপ ইয়াত ৰুল থাকে কিছুমান নিয়ম নীতি থাকে এই নিয়ম নীতিৰ ওপৰত যদি অলপ মানে বাহিৰত যায় তেতিয়া ইয়াত অস্থায়ী জেল কমিটিয়ে প্ৰত্যেকটা বছৰত মানে ইয়াত কৰে বনায় আৰু এই অস্থায়ী জেলত এই মানে যিখিনি মানে অলপ বেআইনী কাম বা মানে উশৃংখল কৰে তেনেকুৱা ব্যক্তিসকলক ইয়াত মানে প্ৰায় মানে এটা নিশাৰ কাৰণে তাতে আটক কৰি ৰাখে আমি এইবাৰ বতৰটো হৈছে সুন্দৰ এটা ফৰকাল বতৰ কাতিমহীয়া যিটো মানে ৰুট এই কাতিমহীয়া ৰুট এতিয়া চলি আছে তো ইয়াত দেখিছোঁ যে যি এটা সুন্দৰ পৰিৱেশত সমগ্ৰ অসমতে আমাৰ বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ অসমতে ইয়াত যি শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ যি পূজা অৰ্চনা এইটো চলি আছে মই আশা ৰাখিছোঁ যে নিশ্চয় আমাৰ বিটিআৰবাসীৰ লগতে সমগ্ৰ অসমৰ যিখিনি সৰ্বসাধাৰণ আছে যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে সকলোৱে মানে আশীৰ্বাদ বিচাৰিব আৰু আশীৰ্বাদ পাব আৰু মই আপোনালোকৰ যি চেনেল এই চেনেলৰ জৰিয়তে বিটিআৰবাসীৰ লগতে অসমবাসীক মই মোৰ সেৱা ভৰা শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव